নমস্কাৰ বন্ধুসকল, পৃথিৱীৰ ৫টা পানীৰ তলত থকা ঘৰৰ কথা ক'বলৈ ওলাইছোঁ। এই ঘৰবোৰ চাবলৈ বহুত দূৰৰ পৰা মানুহৰ আগমন ঘটে। আপোনাৰো এনেকুৱা ঘৰ পছন্দ হয় তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিবলৈ নাপাহৰিব। ১ নম্বৰত আছে ফ্লটিং হাউচ। পানীৰ ওপৰত ঘৰ বনোৱা আইডিয়াটো জাহাজৰ পৰা লোৱা হৈছে। ডুবাই এই ঘৰটো সকলোৰে সপোন হ'ব পাৰে। ৩ মহলীয়া এই ঘৰটো ভৱিষ্যতৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। একেবাৰে ওপৰ মহলৰ পৰা আপুনি ওচৰে-পাঁজৰে সৌন্দৰ্য উপভোগ কৰিব পাৰিব। মাজৰ মহলটোত কিটচেন আৰু বাথৰুম আছে। একেবাৰে তলৰ মহলটোত এটা ডাঙৰকৈ বেডৰুম আছে। পানীৰ তলৰ বস্তুবোৰ চাই থাকিব পৰাকৈ তলৰ মহলটোৰ ৱালবোৰ চিচাৰে বনোৱা হৈছে। দুই নম্বৰত আছে আণ্ডাৰ ৱাটাৰ ৰেষ্টুৰেণ্ট। এইখন ৰেষ্টুৰেণ্ট সম্পূৰ্ণ পানীৰ তলত বনোৱা হৈছে। এইখন পৃথিৱীৰ প্ৰথম পানীৰ তলত বনোৱা ৰেষ্টুৰেণ্ট। এইখন ৰেষ্টুৰেণ্টত আপুনি শাৰ্ক মাছৰ ভিউ লৈ খানা খাব পাৰিব। এইখন ৰেষ্টুৰেণ্ট সকলো ধৰণৰ খাদ্য পোৱা যায়। তিনি নম্বৰত আছে দ্য কিউব হোটেল। এই হোটেলখন আমেৰিকাত আছে। এই হোটেলখনত পানীৰ তলত বহুতো ৰুম বনোৱা হৈছে। এই হোটেলখন 5 ষ্টাৰ হয়। হোটেলখনত সকলো ধৰণৰ ফেচিলিটি আছে। এই হোটেলখনত এদিন থাকিবলৈ 1,50,000 এতিয়াও ৱেটিঙত আছে। মানে আপুনি আজি যদি বুক কৰে তেন্তে আপুনি 5 বছৰ অপেক্ষা কৰিব লাগিব। এই হোটেলখন পানীৰ মাজৰ এটা দ্বীপৰ ওচৰত আছে। 4 নম্বৰত আছে দ্য ৱাটাৰ ডিস্কাছ হোটেল। এই হোটেলখনলৈ যায় যদি আপোনাৰ এনে লাগিব যে আপুনি এতিয়া 2050 চনত আছে। এইখন হোটেলত 21টা ৰুম আছে। ইয়াৰ তলৰ পাৰ্টটোত এটা ধুনীয়া বেডৰুম আছে। খাবলৈ মেলিবলৈ ৰেষ্টুৰেণ্ট আছে। এনজয় কৰিবলৈ এটা ডিস্কো আছে। চিনেমা চাবলৈ এটা ডাঙৰ চিনেমা হল আছে। এই হোটেলখনত আৰু বহুতো ধৰণৰ ফেচিলিটি আছে। একেবাৰে ওপৰৰ পাৰ্টটোত এখন ফুটবল পিচ আছে যাৰ আনন্দ আপুনি ৰুমৰ ভিতৰৰ পৰাও ল'ব পাৰিব। আপুনি কি কয়? এনেকুৱা এখন ৰেষ্টুৰেণ্ট আমাৰ ইণ্ডিয়াত থাকিব লাগেনে? কমেণ্ট কৰি জনাবচোন। পাঁচ নম্বৰত আছে ফিউচাৰ হাউচ। এই পানীত উপঙি থকা ঘৰবোৰ যে দেখিছে, এই ঘৰবোৰ আমেৰিকা চৰকাৰে বনাই আছে। এই ঘৰবোৰৰ ভিতৰত এনেকুৱা এটা মেচিন লাগি আছে যাৰ বাবদ ঘৰবোৰ পানীত ডুব নোযোৱাকৈ উপঙি থাকিব পাৰিব। এই ঘৰবোৰৰ ভিতৰতো বহুত ডাঙৰকৈ বনোৱা হৈছে। ইয়াত সকলো ধৰণৰ টেকন'লজি থাকিব। ইয়াত গছ-গছনি আৰু জীৱ-জন্তুও থাকিব। ইয়াত খেতি কৰিব পাৰিব। ইয়াত মানুহতকৈ বেছি ৰবটে কাম কৰিব। এই সপোনৰ নিচিনা ঘৰবোৰ কোনো স্বৰ্গতকৈ কম নহয়। থেংক ইউ so much।